মানুহবিলাকৰ মেণ্টেলিটি যে ইমান বেয়া, মানুহবিলাকৰ মানসিকতা যে ইমান তললৈ যায় যে এইটো মেটাৰ নহ'লে আজি গম নাপালোঁ হয়। এই কথাটো কিয় কৈছোঁ জানেনে? বলক এটা ভিডিঅ' চাই হতো তেতিয়া গম পাব। ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক আটক কৰা হৈছে। বঙাইগাঁৱৰ যোগীঘোপা থানাত আটক কৰা হৈছে ইউটিউবাৰ মুস্তাফিজুৰক। যোগীঘোপাৰ চটপাৰাত শ্বুটিং চলি থকাৰ সময়তে আটক কৰা হয় মুস্তাফিজুৰক। গাইছ, আশা কৰোঁ চবেই ভালে আছে। মই মৰ্ণিং এটা নিউজ চালোঁ যে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানক এৰেষ্ট কৰিছে। বঙাইগাঁও যোগীঘোপাত সিহঁতে শ্বুটিং কৰাৰ টাইমতে সিহঁতে এৰেষ্ট কৰিছে, কিন্তু এৰেষ্ট কৰাৰ কিন্তু বিশেষ ৰিজন নাপালোঁ। ৰিজনটো কি? এটা চিম্পুল এটা ৰিজন। গোৱালপাৰা এগৰাকী ইউটিউবাৰ আছে, তথাকথিত ইউটিউবাৰ। আচলতে তেখেতে দীৰ্ঘদিন ধৰি কিছুমান শিশুৰ ওপৰত মানে কিছুমান কণ্টেণ্ট বনাই থাকে, আৰু যিবোৰ কণ্টেণ্ট হয়তো শিশুক নিৰ্যাতন কৰা কিছুমান তেনেকুৱা ধৰণৰ চিন তাত দেখুৱায়। আৰে ভাই, তোমাৰ কি ব্ৰেইনতকৈ অলপো কমন চেন্স বোলা বস্তু নাই নেকি? ব্ৰেইনতকৈ অলপো ঘিলো নাই নেকি? মুস্তাফিজুৰে যদি এই সৰু পোৱালীবিলাকক দিয়ে কণ্টেণ্ট ক্ৰেডিট কৰাৰ কাৰণে সিহঁতে যদি মানসিকভাৱে নিৰ্যাতন হয়, মেণ্টেলি সিহঁতে টৰ্চাৰ হয়, তেনেহ'লে যে ডাঙৰ ডাঙৰ চিটিবিলাকত যে একদম বাটে ঘাটে ল'ৰা ছোৱালীবিলাক পৰি আছে, সিহঁতে খাব নাপায়। 10 টকাৰ কাৰণে তোমাৰ নিচিনা মেণ্টেল কমন চেন্স নোহোৱা মানুহবিলাকৰ ভৰিত ধৰি আছে, সেইবিলাকে তোমাৰ চকুত নপৰে। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লৈ কিমান বেয়া বেয়া কণ্টেণ্ট ক্ৰেডিট কৰি আছে, সেইবিলাকে তোমাৰ চকুত নপৰে। বাটে ঘাটে পৰি সিহঁতে লাইফটো একদম ধ্বংস কৰি দি আছে। কিমান নিচাজাতীয় বস্তু সিহঁতে খাই আছে, ডেণ্ডেড খাই আছে, ভাং খাই আছে, সেইবিলাকত তোমাৰ চকুত নপৰে। তাৰপিছত এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ এতিয়া ভিডিঅ' কণ্টেণ্ট কৰি সিহঁতে ফেমিলি চলাই আছে, সিহঁতে ভাল এটা লাইফষ্টাইল দি আছে, সেইবিলাকৰ কাৰণে তোমাৰ অবজেকশ্যন আহিছে ন, তাৰ কাৰণে তোমাৰ FIR দিয়া। আৰে ভাই, অলপ কমন চেন্স ৰাখিব লাগে, ব্ৰেইনত নহয় অলপ ঘিলুটো থাকিব লাগে। হা, ইমান আনকমন চেন্স মানুহ হ'ব নালাগে। বেয়া এটা বাৰ্তা গুচি যায়, যেনেকুৱা তাত ছেক্সুৱেল এক্টিভিটিছ থাকে, তাত কিছুমান ৱেপনছ তেখেতে ব্যৱহাৰ কৰে। তুমি যিটো কাৰণে FIR দিছা, তুমি যে কৈ আছা এই সৰু সৰু ল'ৰা ছোৱালীবিলাকলৈ সিহঁতে ছেক্সুৱেল কণ্টেণ্ট বনায়, এটা ভিডিঅ' চাই বলকচোন। मिर्जा, ये कौन है? ये साहिल का गर्लफ्रेंड है। ए, इसे पकड़ के लेके आओ। তেনেহ'লে এই ভিডিঅ'টো চোৱাচোন, এইটো ছেক্সুৱেল ভিডিঅ' হয় জানো? ঘৰত কি তোমালোকে খাই বৈ কাম নাই নেকি? খালি এইবিলাকে লোকৰ পিছে পিছে ঘূৰি থাকা। কিবা কৰাৰ আগত অলপো ভাবিব লাগে। যিটো লাইফষ্টাইল এই ল'ৰা ছোৱালীবিলাকক 10টা ল'ৰা ছোৱালীবিলাকক মুস্তাফিজুৰে দিছে নহয়, তুমি এটা নহয় হাফ এটা যদি হ'লে হয়, হাফ এটা দিব নোৱাৰিলা হয়। পাৰিবা নেকি সেনেকুৱা এটা লাইফষ্টাইল তুমি কাৰোবাক দিবলৈ? নিজৰ কোনো যোগ্যতা নাই, নিজৰ কোনো ক্ষমতা নাই, মানে বেলেগে দিয়ে তাত মানে অবজেকশ্যন।